এটা বিশেষ কামৰ পৰা এঠাইৰ পৰা আহি আছোঁ এনেকৈ ব্লগ বহুৱা এটা লুংলুঙীয়া বাটেদি এনেকৈ আহি আছোঁ। মানুহৰ ঘৰবিলাকৰ সন্মুখত এনেকৈ সৰু সৰু চাহৰ বাগান আছে। পৰিৱেশটো দেখি খুব ভাল লাগিছে আৰু যিখিনি অঞ্চলত আছোঁ সেই অঞ্চলখিনিত আচলতে যিসকল স্থানীয় ব্যক্তি তেওঁলোকে কৃষি কাৰ্যত নিজকে মনোনিৱেশ কৰে। প্ৰতিখন ঘৰৰ সন্মুখত এনেকৈ সৰু সৰু যিবিলাক বাগান, চাহৰ বাগান আৰু শস্যৰ বাগানবিলাক দেখিবলৈ পালোঁ। আৰু এনেকৈ প্ৰায় অহা যোৱা কৰোঁ বিভিন্ন স্থানলৈ এনেকুৱা ৰাস্তা দি। যেতিয়া ভাল এটা পৰিৱেশ দেখা পাওঁ, যেতিয়া পৰিৱেশটোৱে মনটোক আকৃষ্ট কৰে, তেতিয়া অকণমান ক'বলৈ প্ৰয়াস কৰোঁ আৰু তেনেকৈ ভিডিঅ'বিলাক আপোনালোকৰ জ্ঞাতাৰ্থে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰোঁ। সময় গতিশীল আৰু প্ৰতিজন মানুহৰে সময় হাতত কম থাকে আৰু আমি ব্যস্ততা ইমান বেছি হৈ থাকোঁ যে আজিৰ সময়ত কাৰোৰে আজৰি সময় নাথাকে আচলতে। আৰু সেই ব্যস্ততাবিলাকৰ মাজতেই যিমানখিনি পাৰোঁ মন গ'লে কিবা এটা ক'বলৈ, কিবা এষাৰ ক'বলৈ আচলতে প্ৰয়াস কৰোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। এইখিনিয়ে ক'লোঁ। সকলোকে শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জনাই সামৰিছোঁ। নমস্কাৰ।